নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম গোগামুখত লুকাই থকা এখন গোপন ঠাই, যাক ৰামজখলা নামেৰে জনা যায়। এই ৰামজখলালৈ যাবলৈ আপুনি প্ৰায় 2-3 কিলোমিটাৰ বাট খোজকাঢ়ি আহিব লাগিব। ইয়াৰ ওচৰলৈকে কোনো যাতায়াতৰ ব্যৱস্থা নাই। এইদৰে এনেকৈ পানী আছে মাজত আৰু শিলৰ ওপৰেদি এনেকৈ আহিব লাগিব। এয়া চাওক, ৱাটাৰফলৰ পৰা কিদৰে পানী পৰি আছে। আহি আহি ইয়াৰ পালোহি। এয়া চাওক কিদৰে কিমান জোৰেৰে পানী পৰি আছে। এয়া দেখিছে আপোনালোকে, এইটো হৈছে এটা জলপ্ৰপাত। ইয়াৰ ওপৰৰ পৰা কিদৰে পানী পৰি আছে আৰু ইয়াত যথেষ্ট সোঁত বৈ আছে। ইয়াত এনেধৰণৰ আৰু কেইবাটাও ৱাটাৰফল আছে, মই আপোনালোকক দেখুৱাম। পানী যথেষ্ট জোৰেৰে আহি আছে আৰু এইটো এটা জলপ্ৰপাত। যথেষ্ট ওপৰৰ পৰা পানী আহিছে আৰু বহুত জোৰেৰে পানী আহি আছে। মুঠতে ঠাইডোখৰ যথেষ্ট ভাল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।